নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আৰু যোৱা ভিডিঅ'ত তোমালোকক VCV আৰু CVC এই দুটা বিষয়ে আলোচনা কৰিছিলোঁ যে VCV আৰু CVC কি। ইয়াৰ বিষয়ত A আৰু U এই দুটা ভাৱেলৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু আজিৰ যিটো ভিডিঅ' হ'ব ইয়াত তোমালোকক ভাৱেল I আৰু ভাৱেল অ এই দুটাৰ বিষয়ে আলোচনা কৰিম। ইয়াত আমি যদি আই যেটো হ'ব এই আই ভাৱেলৰ যদি VCV সাউন্ড হয় তেতিয়াহ'লে আইক আই বুলি কয়। আৰু এটা কথা মনত ৰাখিবা, যোৱাকালি কৈছিলোঁ যে যোৱা ভিডিঅ'ত কৈছিলোঁ যে VCV সাউন্ডবোৰ এলফাবেটিকেল সাউন্ড বুলি কোৱা হয়। এলফাবেটিকেল সাউন্ড মানে হ'ল যিবোৰ ভাৱেলৰ নিজস্ব সাউন্ড ওলায়, যিটো ভাৱেলৰ আমি যিটো নাম কওঁ, যিটো নামেৰে আমি সেই সাউন্ডৰ উচ্চাৰণ কৰোঁ, সেম সাউন্ডটোকে এলফাবেটিকেল সাউন্ড বুলি কয়। এতিয়া ধৰক আইটোক আমি যদি আই বুলি সাউন্ডটো উলিয়াও তেতিয়াহ'লে এইটো এটা এলফাবেটিকেল সাউন্ড বুলি হৈ গ'ল। আৰু এইটো হ'ল তোমাৰ VCV সাউন্ড। আৰু যিটো তোমাৰ CVC সাউন্ড হ'ব এইটো আইক হুঁচৰি নহ'লে হুঁচিকাৰ দৰে হ'ব। এইটো যোৱাকালি মই কৈছিলোঁ, যোৱা ভিডিঅ'ত কৈছিলোঁ যে আই যদি আই হয় তেতিয়াহ'লে আইৰ সাউন্ড VCV হৈ যাব, আৰু আইৰ সাউন্ড যদি CVC হ'বলৈ হ'লে তেতিয়া আইৰ সাউন্ড হুঁচৰি নহ'লে হুঁচিকাৰ দৰে হ'ব। যেনেকুৱা মই এটা উদাহৰণ, আৰু অৰ সাউন্ডটো চাই লোৱা। অৰ সাউন্ড যদি VCVত হয় তেতিয়াহ'লে অৰ সাউন্ডটো কি হ'ব? ঔ হ'ব। আৰু CVCত অৰ সাউন্ড অয়ে হ'ব। যেনেকুৱা মই উদাহৰণ ইয়াত দি দিছোঁ চোৱা। যেনেকুৱা ইয়াত TIGER টাইগাৰ, যেনেকুৱা চোৱা। আৰু SITE চাইট। ইয়াত চোৱা এই দুয়োটাতে চোৱা আইৰ যিটো সাউন্ড ওলাইছে এলফাবেটিকেল সাউন্ড, নিজস্ব সাউন্ড, আইৰ সাউন্ড আই হৈছে। তেনে ক্ষেত্ৰত এইটো তোমাৰ আই হৈ গ'ল। আৰু কিয়নো হৈছে চোৱা, ইয়াত চোৱা আই টাইগাৰ লিখোঁতে TIGER, ইয়াত চোৱা আইটো কি হয়? ভাৱেল হ'ব। আৰু জিটো কি হ'ব? কনচনেণ্ট হ'ব। আকৌ ইটো কি হ'ব? ভাৱেল হ'ব। তাৰ এইটো VCV হৈ গ'ল। আৰু VCVত আইৰ সাউন্ড আই হৈ যায়। TIGER টাইগাৰ। আৰু এটা কথা মনত ৰাখিবা যে ই আৰু আৰ এইটো এটা ৱৰ্ড পেটাৰ্ণ হয়। আৰু ই আৰ যদি থাকিব তাৰ যিটো সাউন্ড হ'ব এইটো আৰ বুলি উচ্চাৰণ কৰিবা, আৰ। বুজি পাইছা? যেনেকুৱা ইয়াত চোৱা NEVER। ইয়াত চোৱা এনে কি হৈছে? নহ'ব। তাৰপিছত চোৱা ইয়াত একাৰ হৈ গ'ল, ইয়াত ভ হৈ গ'ল, কিন্তু আৰৰ আগত ই আছে কাৰণ ইয়াত আকাৰ হৈ যাব, আৰ এ হৈ যাব, নেভাৰ। ইয়াত চাইছা নেভাৰ। ইয়াতো চোৱা যে VCVৰ দৰে ইয়াত এটা ক'ব পাৰি যে VCV এইটোও হৈছে, কিন্তু VCV হ'লেও কিন্তু ইয়াত ই সাউণ্ডটো একাৰ দৰেই ওলাইছে। কাৰণ এটা কথা আৰু মনত ৰাখিবা যে ইংলিছৰ যিবোৰ অৰ্ড হয়, ইংলিছ সাউণ্ডবোৰ প্ৰকৃততে এইটো এটা মিক্সিং সাউণ্ড বুলিও কয়। ইংলিছ সাউণ্ডবোৰ তোমালোকৰ কেইবা কাউণ্ট্ৰিৰ সাউণ্ড একেলগ হৈ এটা ইংলিছ সাউণ্ড হয়। কাৰণ ইংলিছত তোমালোকৰ এই পঢ়িবলৈ যাওঁতে চাবা যে ইংলিছত কিছুমান সাউণ্ড অকণ ডিফাৰেঞ্চ থাকে। এই ৰুল যিটো হ'ব লাগে, ৰুলৰ বাহিৰত গৈ সাউণ্ড ওলায়। যেনেকুৱা তোমালোকে বহুতো এনেকুৱা অৰ্ডত চাবা যে যিকোনো ৰুল ইয়াত এপ্লাই নহয়, কিয়নো ইংলিছ সাউণ্ডবোৰ হ'ব। ইংলিছ যিটো লেংগুৱেজ এইটো এটা মিক্সিং লেংগুৱেজ হয়। কাৰণ ইয়াত তোমাৰ ফ্ৰান্সৰ, জাৰ্মানী, ইটালিয়ান বহুতো ধৰণৰ ভাষাবিলাক একগোট হৈ এটা ইংলিছ সাউণ্ড হয়। বুজি পাইছা? ইয়াত চোৱা যেনেকুৱা এইটো চোৱা TO হৈছে, আৰু SO হৈছে, কিন্তু DO ডু হৈ যায়। এইটো ডু হৈ যায়। কিন্তু ইয়াত চোৱা এইটো কি টু হৈছে, এইটো হৈছে, কিন্তু এইটো ডু হৈ যায়। ইয়াত চোৱা অৰ সাউণ্ড কনচনেণ্ট আৰু এটা ভাৱেল, কিন্তু সাউণ্ডবোৰ চোৱা অকণ ডিফাৰেঞ্চ হৈ গ'ল। বুজি পাইছা? সেইটো কাৰণেই ইংলিছ সাউণ্ড কেতিয়াবা এপ্লাই ইংলিছ ৰুল যিটো ইংলিছৰ যিটো নিয়ম আছে, যিবিলাক ৰুল আছে, সেই ৰুল কেতিয়াবা এপ্লাই নহ'বও পাৰে। হৈছে? এতিয়া চোৱা যে অৰ সাউণ্ড ৰুল অনুযায়ী অৰ সাউণ্ড যেতিয়া VCVত হ'ব তেতিয়াহ'লে ঔ হ'ব। যেনেকুৱা এইটো ঔ হ'ব। যেনেকুৱা চোৱা HOPE এই সাউণ্ডটো কিন্তু হপ নহয়, হোপ বুলি কয়। হোপ। যেনেকুৱা
হ ঔকাৰ পি প হোপ বুজি পাইছা হোপ আৰু যেতিয়া আৰু কেতিয়াবা চাবা যে তোমাৰ SOME ইয়াত চোৱা SOME এইটোতো VCB গৈছে কিন্তু এইটো চাউণ্ডটো হ'বলৈ হয় এইটো কি হয় চাউণ্ড চাম এইটো চম নহয় চাম হৈ যায় কিন্তু ইয়াত চোৱা অৰ যিটো চাউণ্ড হ'ব এইটো আকাৰৰ দৰে ওলাই যায় এইটো কাৰণে কৈছোঁ যে ইংলিছ ৰুল সদায় এপ্লাই নহ'বও পাৰে মুঠতে ইংলিছ যিবিলাক 70% এপ্লাই হ'ব আৰু 30% কেতিয়াবা ডিফাৰেঞ্চ চাউণ্ডবোৰ ওলাই থাকিব বুজিছা এতিয়া চোৱা আইটো দেখুৱালোঁ আৰু অৰ চাউণ্ডটো দেখুৱালোঁ আইৰ চাউণ্ড আৰু অৰ চাউণ্ড এই দুয়োটাই দেখুৱালোঁ এতিয়া চোৱা আমি ইংৰাজী ৰিডিং কৰোঁতে আৰু এটা ৰুল আমি জানিব লাগিব সাইলেণ্ট লেটাৰৰ বিষয়ে সাইলেণ্ট লেটাৰৰ বিষয়ে যেনেকুৱা চোৱা ইয়াত WRITE ইয়াত চোৱা WRITE ইয়াত চোৱা আৰৰ আগত W আছে W সাইলেণ্ট হ'ল ইয়াত কিন্তু ডব্লিউৰ কোনো উচ্চাৰণ হোৱা নাই ঠিক তেনেকৈ আমি সাইলেণ্ট লেটাৰৰ বিষয়েও জানিব লাগিব যেনেকুৱা ইয়াত সাইলেণ্ট কি হৈ আছে ডব্লিউ সাইলেণ্ট হৈ আছে আৰৰ পৰাহে উচ্চাৰণটো হৈছে RITE ইয়াত চোৱা RITE ইয়াত VCB এপ্লাই হৈছে কিয়নো আৰৰ পিছত আই আছে আইটো হ'ল ভাৱেল টিটো হ'ল কনচনেণ্ট আকৌ ইটো হ'ল ভাৱেল তাৰমানে এইটো এটা VCB ৰুল এপ্লাই হৈছে এইটো কাৰণে ইয়াত আইৰ চাউণ্ড আই হৈছে কিয়নো ইয়াত VCB ৰুল এপ্লাই হৈছে আৰু এটা কথা ইয়াত মনত ৰাখিবা যে আৰৰ আগত W থাকে W সাইলেণ্ট থাকিব আৰু এটা কথা ইয়াত চোৱা যে HIGH এইটো চোৱা হাই ইয়াত চোৱা য'তে GH থাকিব মুঠতে আগত নাথাকিলেই হ'ল আৰু যদি মাজত থাকে তেতিয়াহ'লে GH সদায় সাইলেণ্ট থাকে একেলগত থাকিলে GH সাইলেণ্ট থাকে যেনেকুৱা এইটো চোৱা MIGHT মাইট ইয়াত চোৱা MIGHT মাইট ইয়াত চোৱা আৰু এটা কথা হ'ল যে য'তে GH থাকিব আৰু GHৰ আগত য'তে G আৰু H থাকিব তাৰ আগত যদি আই থাকে মনত ৰাখিবা য'তে GH থাকিব তাৰ আগত যদি আই থাকে আইটো সদায় আইৰ দৰে উচ্চাৰণ কৰিবা হ'ল যেনেকৈ ইয়াত চোৱা MIGHT মাইট ইয়াত চোৱা আৰু এটা NIGHT নাইট বুজি পাইছা ইয়াতো GH আছে ইয়াতো GH আছে তাৰ আগত আই আছে ইয়াতো তাৰ আগত আই আছে কিন্তু এনে ক্ষেত্ৰত কি হ'ব যিটো আই থাকিব আইৰ দৰে চাউণ্ড ওলাবা মানে আই হ'ব বুজি পাইছা ইয়াত কিন্তু ৰুল নাই এইটোৱে হ'ল যে GHৰ আগত আই থাকিলে আইৰ চাউণ্ড সদায় আই হ'ব বুজি পাইছা তেতিয়াহ'লে এইটো কি মাইট এইটো হ'ল নাইট বুজি হ'ল আৰু এইটো মানে কি GHটো সাইলেণ্ট হৈ আছে আৰু আইৰ পিছত GH হয় আছে কিন্তু ইয়াত GHটো সাইলেণ্ট হৈ আছে GH একেলগে থাকিলে সাইলেণ্টই থাকে তাৰ পিছত যিটো লেটাৰ থাকিব সেই লেটাৰৰ চাউণ্ডটোহে ইয়াত ওলাব বুজি পাইছে যেনেকৈ ইয়াত এই আইৰ পিছত GH আছে তাৰ পিছত কোনো লেটাৰ নাই তাৰ চাউণ্ডটো ওলোৱা নাই কিন্তু ইয়াত GHৰ পিছত টি আছে টিৰ চাউণ্ডটো ওলাইছে ঠিক তেনেকৈ ইয়াতো টি আছে টিৰ চাউণ্ডটোই ওলাইছে কিন্তু ইয়াৰ পিছত কোনো লেটাৰ নাই কাৰণে তাৰ কোনো চাউণ্ডটো ওলোৱা নাই GHৰ চাউণ্ডটো ওলোৱা নাই হ'ল বুজি পাইছা তে আজি তোমালোকক ভিডিঅ'টো ইমান লং নকৰোঁ আজি ইমানেই দেখুৱাই দিছোঁ আৰু তোমালোকৰ যদি কোনো নুবুজা ৱৰ্ড থাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা সেই বিষয়ে আলোচনা কৰিম ভিডিঅ'ত গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ